দেউতাই কিন্তু মোক এবাৰে মাৰিছিলে আজিলৈকে মৰা নাই আৰু সেই মাৰটো কি এবাৰে গোৰ এটা দিছিলে কিবা এটা কথা কাৰোবাৰ ঘৰত এইটো সৰুত একদম ক্লাছ 5 মানত থাকিলোঁ তাৰ বাহিৰে মোক একো কোৱা নাই কিন্তু আজিলৈকে আৰু এতিয়াতো একোৱে নকয় ইটছ লাইক দেউতা অকণমান এতিয়া বয়স হৈছেতো অকণমান খংটো ফটকৈ উঠে চ' মই চাই থাকোঁ হাঁহি থাকোঁ খালি মই কৰি দিলে ঠাণ্ডা হৈ যায় বোলে কি হ'ল নাই 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 একো নাই ঠাণ্ডা হৈ দিয়ে আচলতে কিমান দৰকাৰ সেইটো ল'ৰা ছোৱালীৰ লগত মাক দেউতাকৰ সেই যিটো মানে খং কৰাটো বা গালি পৰাটো বা মাৰ খোৱাটো কিমান দৰকাৰ বুলি ভাবানে সেইটো কিমান প্ৰয়োজন আজিকালিতো পেৰেণ্টছবিলাকে কয় নালাগে থাকে কিছুমান কেতিয়াবা অকণমান মাক দেউতাকো ইম্পেচেণ্ট হয় ল'ৰা ছোৱালীও ইম্পেচেণ্ট হয় সেইটো থাকিবই সেইটো এটা নেচাৰেল কথা এটা চ' সেইটো দৰকাৰ অদৰকাৰী নহয় সেইটো দৰকাৰ সেইটো নহ'লে আকৌ সেই আণ্ডাৰষ্টেণ্ডিংটো নাথাকিব নহ'লে কথা বাৰ্তা নহ'ব ইটোৱে সেইটোক বুজি নাপাব চ' সেইটো বৰ দৰকাৰী বস্তু চ' মই ফোন পতা বুলি ক'ম অভিমান সেইটো অভিমানটো থাকিব লাগিব